নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। অসম চৰকাৰৰ চাকৰি আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টত 18টিত নতুনকৈ পদ মুকলি হৈছে। দৰমহা হ'ব আপোনাৰ 14,000 টকা মাহিলী আৰু বয়সটো আপোনাৰ 21 বছৰৰ পৰা আপোনাৰ 41 বছৰৰ ভিতৰত হ'ব লাগিব। লাষ্ট ডেটটো হ'ব আপোনাৰ 25 জুলাই। চ' এই পোষ্টকেইটাত আবেদন কেনেদৰে কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলোবোৰ আজিৰ এই ভিডিঅ'টোত কম সময়ৰ ভিতৰতে আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপডেট সকলোতকৈ প্ৰথমতে পাবৰ বাবে। চ' পাৰিলে ভিডিঅ'টো এটা লাইক কৰি দিব। চ' আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পোষ্ট আপোনাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিত মুকলি হৈছে। ইয়াত পোষ্টৰ নামটো হৈছে আপোনাৰ ফিল্ড ইঞ্জিনিয়াৰ। পোষ্ট আছে আপোনাৰ টোটেল পোষ্ট দুটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি বিচাৰিছে আপোনাৰ BTech কৰা হ'ব লাগিব, নয়তোবা আপোনাৰ কম্পিউটাৰ চাইন্স, নয়তোবা আপোনাৰ MCA কৰা হ'ব লাগিব। তাৰোপৰি আপোনাৰ অসমীয়া, ইংলিছ আৰু হিন্দী শুদ্ধকৈ ক'ব পাৰিব লাগিব। চ' বয়সটো ইয়াত উল্লেখ কৰিছে 21 বছৰৰ পৰা আপোনাৰ মিনিমাম 43 বছৰৰ ভিতৰত হ'ব লাগিব, 1 জানুৱাৰী 2019 ভিতৰত। তাৰপিছত ইয়াত দৰমহাটো উল্লেখ কৰিছে আপোনাৰ 14,000 টকা হ'ব পাৰ মান্থ, 14,000 টকা হ'ব দৰমহা। তাৰপিছত আপোনাৰ যিটো হাউ টু এপ্লাইটো আপোনাৰ অফলাইন যোগে হ'ব। আপোনাৰ প্ৰয়োজনীয় যিখিনি নথি পত্ৰ আছে ইয়াত আপোনাৰ উল্লেখ কৰিছে ফৰ এটাচ কপি, চাৰ্টিফিকেট, মাৰ্কশ্বিট, ৰিচেণ্ট পাছপৰ্ট চহিত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে যদি সেইখনো দিব লাগিব। এই সকলোবোৰ গাঁঠি আপোনাৰ এই 25/7/2019 3টা বজাৰ আগত, অৰ্থাৎ আপোনাৰ আবেলি 3